Hello viewers, welcome to my channel Assamese Adda. বৰ্তমান ভাৰতৰ লোকসভা নিৰ্বাচন চলি আছে। অসমত যদিও লোকসভা নিৰ্বাচন সমাপ্ত হৈছে তথাপি ভাৰতৰ বিভিন্ন ঠাইত এতিয়াও পৰ্যায়ক্ৰমে নিৰ্বাচনী প্ৰচাৰৰ ভোটদান চলি আছে। আজি আমি কথা পাতিম নিৰ্বাচনত ব্যৱহৃত এক প্ৰকাৰৰ বিশেষ চিয়াহীৰ বিষয়ে। যদি আপুনি ভোটদান কৰিব গৈছে তেতিয়াহ'লে আপোনাৰ হাততো এনেকুৱা ধৰণৰ এটা আইডেন্টিফিকেশন মাৰ্ক আছে। কিন্তু এই আইডেন্টিফিকেশন মাৰ্ক কিয় আৰু কেতিয়াৰ পৰা দিয়া হয় সেই বিষয়ে সবিশেষ জানিবলৈ আপুনি ভিডিঅ'টো শেষলৈকে চাব। যদি আপুনি ভিডিঅ'টো মোৰ ভাল পায় তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব নাপাহৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেতিয়াহ'লে আহক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। বন্ধুসকল, আমি যে ভোটদান কৰিব যাওঁ তেতিয়া নিৰ্বাচনী বিষয়ে আমাৰ হাতত এক বিশেষ চিহ্নৰ এটা আইডেন্টিফিকেশন মাৰ্ক দিয়ে। কিন্তু এই আইডেন্টিফিকেশন মাৰ্কৰ প্ৰয়োজনীয়তা কি? যেতিয়া ভাৰতত প্ৰথমবাৰৰ বাবে নিৰ্বাচন অনুষ্ঠিত কৰা হয় সেই সময়ত তেনে কোনো প্ৰক্ৰিয়া নাছিল। কিন্তু সেই প্ৰক্ৰিয়া নাছিল কাৰণে কিছু সংখ্যক ভোটাৰে তাৰ দুৰ্ব্যৱহাৰ কৰিছিল। কিন্তু পাছৰ পৰ্যায়ত নিৰ্বাচন আয়োগে সেই বিষয়সমূহৰ ওপৰত পৰ্যালোচনা কৰে আৰু ভৱিষ্যতে যাতে এনে ঘটনা হ'ব নোৱাৰে তাৰ কাৰণে তেওঁলোকে নেশ্যনেল ফিজিকেল লেবৰেটৰী অফ ইণ্ডিয়াক এনেকুৱা এটা চিয়াহী প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দিয়ে যি চিয়াহীডাক অতি সহজে আঁতৰাব পৰা নাযায়। এই চিয়াহীত চিলভাৰ নাইট্ৰেট থাকে আৰু সেইকাৰণে এই চিয়াহী পানী বা আন কোনো ধৰণৰ কেমিকেলৰ স্পৰ্শলৈ আহিলেও তাক অতি সহজে আঁতৰাব পৰা নাযায়। এই চিয়াহী ভাৰতত প্ৰথমবাৰৰ বাবে 1962 চনত অনুষ্ঠিত হোৱা নিৰ্বাচনত ব্যৱহাৰ কৰা হয় আৰু বৰ্তমান পৰ্যন্ত এই চিয়াহী ব্যৱহাৰ কৰি থকা হৈছে। বহুত সংখ্যক দেশত এই চিয়াহী ব্যৱহাৰ কৰা হয় যদিও ভাৰততে সৰ্বাধিক হাৰত এই চিয়াহী ব্যৱহাৰ কৰা হয়। যেতিয়া সেই চিয়াহীটো আমাৰ হাতৰ আঙুলি লগাওঁ তেতিয়া সেই চিয়াহী থকা চিলভাৰ নাইট্ৰেট আৰু আমাৰ শৰীৰত থকা নিমখ লগ লাগি চিলভাৰ ক্লৰাইড তৈয়াৰ হয় আৰু সেই চিলভাৰ ক্লৰাইড কেতিয়াও পানীৰ লগত মিলি নাযায়, যাৰ কাৰণে ৰংটো আমাৰ ছালত লাগি থাকি যায় আৰু ইয়াক সহজে আঁতৰাব পৰা নাযায়। এই ৰংটো সম্পূৰ্ণৰূপে আঁতৰাবলৈ আপোনাক কমেও 20 পৰা 25 দিন সময় লাগি যায়। বন্ধুসকল, আপোনালোকে যদি আজি ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব নাপাহৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।